মহিমাংগৰাজ বিশ্বজিত আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু পোনপ্ৰথমেতো আপোনালোক সকলোলৈকে মাঘ বিহুৰ যথেষ্ট শুভেচ্ছা আৰু উল্লেখ জনালোঁ। আজি যাম আমি নগাঁৱৰ ভোগালী মেলা চাবলৈ আৰু মই আৰু দেউতা গৈ আছোঁ বৰ্তমান কলৈ গৈছোঁ আৰ ডিলে যাম, তাৰপৰা ভোগালী মেলা। বলক আপোনালোকক আৰ ডিও দেখাম আৰু আজি ভোগালী মেলাও দেখাম। আমি আৰ ডিৰ পৰা ওলাই আহিলোঁ, কিন্তু ছিকিউৰিটি ৰিজনছৰ কাৰণে যিখিনি ক্লিপ লৈছিলোঁ চব ডিলিট কৰিব লগা হ'ল, চৰি। কিন্তু আমি আৰ ডিৰ পৰা ওলাই আহি আমি টেলিপৰ্ট হৈ গ'লোঁ। ক'লৈ টেলিপৰ্ট হৈ গ'লোঁ ভাবিছেনে? লণ্ডনলৈ। য়েছ, উই আৰ ইন লণ্ডন। চৰি মজাক বহুত হৈ গ'ল। লণ্ডন নহয়, এখন নগাঁৱে হয়, কিন্তু নগাঁও জিলাৰ একদম মাজমজিয়াতে লণ্ডনৰ নিচিনা এইটো কি বুলি কয় ৱাটছ হয় ন। তো এই ঘড়ীটো লণ্ডনৰ আৰ্হি, মানে লণ্ডনৰ নিচিনা আৰ্হি বনাই দিছে ঘড়ীটো। ইমান ধুনীয়া লাগিছে, আপোনালোকে নিজে এবাৰ চাব পাৰে। মই ওচৰলৈ গৈ আছোঁ, সেইটো চাওক ঘড়ীটো একদম নগাঁও জিলাৰ একদম মাজমজিয়াত সেইটো ঘড়ী। এইটোৱে হৈছে লণ্ডন ক্লক। মই কওঁ তেনেকৈ, মানুহে কি কয় নাজানো আৰু এতিয়া আমি এইখিনি কি বুলি কয় GNB ৰোড, নগাঁও কলেজ সেইখিনিতে, নগাঁও কলেজ চাৰিআলি। এইটোৱে হৈছে ৱাচ। কিমান ধুনীয়া লাগিছে, আপোনালোকে নিজে এটা অনুভৱ কৰি চাওক। অকল এইটো এটা চাইডে নহয়, চাৰিওটা ফালে আছে নেকি বাৰু? হয়নে? চাৰিওফালে চাৰিটা ঘড়ী। বাহ, এইখনে হৈছে নগাঁও। এইটো হৈছে নগাঁও চহৰৰ সৌন্দৰ্য। এতিয়া দুটা চাইড দেখিছে, আমি ৰাস্তাটো পাৰ হওঁতে তেতিয়া আপুনি দেখিব চাৰিটা ঘড়ী। য়েছ, অ'কে। তো তাত লিখা আছে চাওক, আমাৰ নগাঁও আমাৰ গৌৰৱ, যিটো একদম সঁচা কথা। এখন আমাৰ নগাঁও আৰু এখন আমাৰ গৌৰৱ। দৌৰ ভেৰি নাইচ। হে ভগৱান, কি হ'ব? এইটো এটা চাৰিওটা ঘড়ী টাইম কিবা বেলেগ বেলেগ হৈ থকা নাই নে? এইটো অন কৰি থোৱা নাই নে কি? অ'কে, টাইমটো বৰ্তমান মিলাই দিয়া নাই, কিন্তু মিলাই দি আছে। বঢ়িয়া, বলক ভোগালী মেলাত লগ পাম বাকীখিনি। অ'কে, বাই বাই। সোমাই আহিলোঁ ভোগালী বিহুৰ মেলালৈ, আৰু পিছফালৰ গেটেদি এইবাৰ সোমাব দিছে। আগফালেদিও সোমাব দিয়া আছে ন? আকৌ আগফালেদিও সোমাব দিয়া আছে, কিন্তু আগফালেদিও সোমাব দিয়া আছে, কিন্তু হে ভগৱান, মোক শান্তিতে কথাটো ক'ব পৰা নাই। সেই তো আগফালেও সোমাব দিয়া আছে, কিন্তু আমি তথাপিও পিছফালেদি সোমালোঁ, কাৰণ পিছফালে শ্বৰ্টকাট হয়। ফাইনেলি এই মূৰ্তিবিলাকৰ ভিতৰত চবতকৈ বেছি কি চেল হৈছে? সৰুবোৰ চবতকৈ বেছি চেল হৈছে ন? বঢ়িয়া, ঠিক আছে, পিছত আহিম। অসমীয়া গহনা ছেট কিন্তু বঢ়িয়া আহিছে দেই। আৰু আপোনালোকৰ যদি ঘূৰি ঘূৰি ভোক লাগে, খাবলৈ এইবিলাকো আছে, টেনশ্যন নকৰিব একদম। কিন্তু এইবিলাক মই বেছি নাখাওঁ, মই গম পাইছোঁ আপোনালোকে। মানে মেইন কেছটো হৈছে যে এইবিলাক বিহুটো এচাই দিয়ে, মানে এতিয়া ভলীবল মেটছো হয় ইয়াত। আৰু এতিয়া মই ভইচ অভাৰ কিয় কৰি দিছোঁ, কাৰণ বেকগ্ৰাউণ্ডত গান বাজি আছিল আৰু কপিৰাইট লাগি যাব পাৰে যে, তো সেইকাৰণে মই ভইচ অভাৰ কৰি দিছোঁ বাৰু। এতিয়া কোন দুটা টিমৰ মাজত বা লাগি আছে,
ভলীবল পিছত চাম নহ'লে নেকি নিত্য নৈমিত্তিক বস্তু দোকান চাই চাই গ'লোহি এইবিলাক নিত্য নৈমিত্তিক বস্তুৰ দোকানলৈ আৰু চাওঁচোন কি আছে বলক এতিয়া আমাৰ দোকানী ভাই চাহাবে ধুনীয়াকৈ বুজাই দিব কেনেকৈ বস্তু কি কৰিব লাগে বলকচোন আমি চাওঁ এইটো দীঘলকৈ আলুটো ল'লে দীঘলকৈ লোৱাৰ পিছত কাটি দিওঁ আচ্ছা সৰু সৰুকৈ কাটি হেঁচা মাৰি দিলে পাৰে পাৰে কি ধুনীয়া বস্তু আপোনালোকেতো দেখিলে এতিয়া মোৰ লাইন পাতি আছে ই আকৌ চাহ খোৱাত লাগিল কি ক'ম আৰু সেইটোৱে আৰু আপোনালোকেতো বুজি পাইছে চাগে আৰু ন জুচ মেকাৰ ন মানে মই ইয়ালৈ আহিছিলোঁ মানে এখন চাকু দিছিলোঁ আচ্ছা এতিয়া দেখিছোঁ দেখোন মোক দেখি মোৰ লগা নাই একেবাৰে আমাক চাকুখন দেখুৱাই উলিয়াই দিব কি কৰা যায় অলপ বেলেগ আগত বলক Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah. No, I don't wanna waste what's মোৰ দুখ নাই গে ক'ত কেনেকে বুলিয়া বলা কিবা এটাতো কৰিব লাগিব তাৰমানে এইটোতো নৰ্মেল থাকে ন ভেলাঘৰটো তো এতিয়া বনাই থৈছে ভেলাঘৰ আৰু ইয়াত চাচোন মজুত In short, Bhogali view is amazing. Okay, chalo. এটা সৰু ভিডিও যদি ভিডিও চাই লাইক কৰিব মোৰ চেনেল সাবস্ক্ৰাইব কৰিব আৰু চেনেল সাবস্ক্ৰাইব কৰি কাষত থকা বেলআইকনটো বজাবলৈ নাপাহৰিব এইবাৰ লাইক অনলি 10 লাইকস ওকে এটা আপোনালোকে ষ্টাৰ্ট কৰি দিব আৰু চেনেলটো আপোনালোকে প্লিজ সাবস্ক্ৰাইব কৰি দিব কাৰণ এটা মোৰ কাৰণে বহুত আমি এইটো মাহত ইয়াৰ পিছত আমি 50 সাবস্ক্ৰাইবাৰ্ছ কমপ্লিট কৰিব লাগে কৰি দিব ওকে আৰু মই লগ পাম আৰু এটা ব্লগত তেতিয়ালৈকে বাই বাই জয় গুৰু শংকৰ